অলৰাইট বন্ধুসকল, বহুত দিনৰ মূৰত আজি আহি পাইছোঁ। এতিয়া লকডাউন চলি আছে, গতিকে লকডাউনৰ সময়ত আৰু অসমত বৰষুণ দি আছে, গতিকে বৰষুণৰ সময়ত আহিলোঁ আমি অলপমান ওলাই পিনে আমাৰ গাঁওফালৰ যোনটো পৰিস্থিতি আছে, কেনেকৈ পানী বাঢ়ি গৈছে, কি কেনেকৈ সৌন্দৰ্যকেইটা আহিছে, যিহেতু আপোনালোকে জানে মই এডভেঞ্চাৰ লাভাৰ, গতিকে আহক আমাৰ লগত। আৰু ভিডিঅ'টো আপোনালোকে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে চাব, যাতে আপোনালোকে বুজি পাব আৰু দেখি পাব এই লকডাউনত ঘৰতে বহি প্ৰাকৃতিক সৌন্দৰ্য। গতিকে বলক। পাখিতেই পাখি লগাই উড়িবলে মন, দুরু দুরু কপিবনে তোমার হিয়া। আমি আহি পাইছোঁ নদী কাষলৈ, আৰু লগতে আছে এটা ব্ৰিজ, খুব ধুনীয়া। ইয়াত আপোনালোকে দেখি পাৰিব ঘৰ এটা বনাই দিছে, আৰু জাষ্ট এইটো প্ৰাইভেট প্ৰপাৰ্টি হয়। এইটো আমাৰ এজন দাদা আছে, তেওঁৰ প্ৰপাৰ্টি হয়। গতিকে আপোনালোকেও কেতিয়াবা আহিলে এই বস্তুটো দেখি পাব। আৰু লগতে আপোনালোকে দেখি পাব আমি নদীৰ ওপৰত আছোঁ গাইজ, আমি নদীৰ ওপৰত। জাষ্ট পানীটো ফ্ল' কৰিছে, গৈ আছে, আৰু এইটো সৌন্দৰ্য আপোনালোকে ঘৰতে বহি কিমান উপভোগ কৰিব পাৰিব আপোনালোকে নিজে ভাবি চাব পাৰে। আগতো বহুত কিবা কিবি আছে, গতিকে ব'লক গৈ থাকোঁ, নহয় জানো? ব'লক। গাইজ, এতিয়া আমি আহি পালোঁ, চাব পাৰিব আপোনালোকে চাৰিওফালে পানী পানী, আৰু এইটো জেগাতে আমি আহি পাইছোঁ। একচুৱেলি এইটো কুসুমতলা, আমাৰ গাঁও, খুব ধুনীয়া গাঁও। আমাৰ গাঁৱটো ইফালে আছে, আৰু এইফালে আপোনাৰ নদী থকাৰ কাৰণে এইফালে আমাৰ গৰু চৰু আহে। গতিকে আমি এনে ফুৰিবলৈ আহিলোঁ, লকডাউন চলি আছে। লকডাউন চলাৰ কাৰণে মানে কি ক'ম আৰু, বৰিং হৈ গৈছে। সেইকাৰণে বৰিং হোৱাৰ কাৰণে অলপমান ওলাই আহিলোঁ চাবলৈ। গতিকে এইকেইটা প্ৰাকৃতিক সৌন্দৰ্য যিহেতু ভাল লাগে আৰু চাবলৈ, নহয় জানো? বৰষুণটো কিন্তু তামাম দিছে ন? তাৰপিছত এই ইফালে যাব নেকি? এই পানীৰ ভিতৰত সোমাই যাওঁ, কি কোৱা? হা, যাওঁ যাওঁ। কোনফালৰ পৰা যাবা? এইফালেও যাওঁ। আগতে এই কিবা বাগানটোত সোমাই লওঁ, এইফালে অকণ চাই লওঁ। বাগানটো খুব ধুনীয়া দেখি আছে, তাতো অলপমান গৈ পিনে চাওঁ কি আছে। তাৰপিছত এইফালে যাম ন, কি কয়? তাৰপিছত এইফালে যাম, ইয়াৰ ধুনীয়া সৌন্দৰ্য আছে। কিন্তু ক'বলৈ গ'লে খুব ধুনীয়া না এইটো। চাচোন, এই বগলীকেইটা বহি আছে, দেখিছ? এই বগলীকেইটা, এইটো আপোনালোকে দেখিছেনে নাই নাজানো, কিন্তু জুম কৰিছোঁ অলপ, চাওক। কিন্তু মানুহকেইটা ৰাতিপুৱা মাছ লৈ গ'ল বুলি মই শুনিছোঁ দেই। ব'লচোন এইফালে যাওঁ, বলক 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 ব'ল এইফালে যাওঁ। এনেকাই মানে গাইজসকল, কিছুমান আমি ধেমালিও কৰিছোঁ, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। কেলেকি ব্লগ, আৰু ব্লগটো এনেকৈ থাকিব, যিটো মনত আহিব এইটো কৈ দিছোঁ। কোনো প্লানিং নাই, কোনো ছিষ্টেম নাই, জাষ্ট যেনেকৈ পাইছোঁ আৰু তেনেকৈ কৈ দিছোঁ। গতিকে চলিয়ে, যিহেতু আপোনালোকে দেখি পাইছে টি গাৰ্ডেনত আহি পালোঁ। বৰ্তমান এইটো যিহেতু আমাৰ এজন দাদা আছে, তেওঁৰ নিজৰ প্ৰাইভেট প্ৰপাৰ্টি হয়। গতিকে আমি জাষ্ট ফুৰিবলৈ, ৰ'মিং কৰিবলৈ আহিলোঁ। তাৰপিছত মানুহকেইটা কাম কৰি ইয়াতো নাই, এতিয়া তেওঁলোকে লকডাউনৰ কাৰণে ঘৰত গুচি গৈছে, ছুটি আছে। বৰষুণো দি আছে, যিহেতু এতিয়া অলপ অলপ কামটো চলি আছে, কিন্তু বৰষুণ দিয়াৰ কাৰণে ক্ল'জ হৈ গৈছে। আৰু গতিকে চৰাই চিৰিকটি দেখিব পাইছোঁ, আৰু এনেকৈ আৰু কি কওঁ তই? কি ক'ম আৰু, আপোনালোকে দেখি পাইছে, এইটো আমি আহি পালোঁ জংঘলত। এইটো খুব ডাঙৰ অৰণ্য জংঘলটো নহয়, কিন্তু জংঘল। আৰু ইয়াত আপোনালোকে চাৰিওফালে দেখি পাব মানুহ নাই ওচৰত। আছে ইফালে অলপ দূৰত আছে, ইফালেও আছে, আৰু আমাৰ এই পিছফালে গাঁৱতো আছে। কিন্তু ইয়াততো বৰ্তমান নাই, আৰু এইটো টোটেলি আপোনাৰ চৰকাৰী মাটি। আৰু ইয়াত প্ৰাকৃতিক সৌন্দৰ্য কিন্তু ধুনীয়া আছে, আৰু চৰাই চিৰিকটিৰ শব্দ শুনি পাব। যিহেতু আপোনালোকে লকডাউনত চবেই ঘৰত বহি আছে, আৰু হয়তো আপোনালোকে বিচাৰিছে যে এনেকুৱা জেগাত, খোলা জেগাত গৈ পিনে আপোনালোকেও চিল মাৰিব, এনজয় কৰিব। ইয়াত যিহেতু চিল মৰা ব্যৱস্থাটো আমাৰ
ইমান কৰা নাই, তাও মানে প্ৰাকৃতিক সৌন্দৰ্য লৈ পিনে চিল কৰিছোঁ। গতিকে ব'লক আগত যাওঁ। এইটো লাষ্টলৈকে যাওঁ ন, লাষ্টলৈকে যাওঁ। তাত যোনটো পানী আছে, কালি আমি য'ত গৈছিলোঁ তাত কেঁকুৰা পাইছিলোঁ। কেঁকুৰা কেইটামান আনি পিনে ভাজি পিনে খাই দিলোঁ। তাৰপিছত আজি গৈ পিনে চাওঁ, আজিতো পানী পূৰা ফুল হৈ আছে। গতিকে আজিও চাওঁচোন কি আছে। কেঁকুৰা যদি পাওঁ তেনেহ'লে নিশ্চয় খাম। কেঁকুৰা কাবাব বনিব, কেঁকুৰা কাবাব। গাইছ, আপোনালোকে কেতিয়াবা কেঁকুৰা কাবাব খাইছে নেকি? কেঁকুৰা কাবাব খাক, আপোনালোকে ভাল পাব। লকডাউন কেঁকুৰা কাবাব। লকডাউন কেঁকুৰা। য'ত মই কেঁকুৰা ধৰিছিলোঁ এই জেগাটো আছিলে সেইটো, কিন্তু য'ত নেকি কালি আপোনাৰ পানীটো ইমান আছিলে, আজি ইমান হৈ গ'ল। গতিকে নোৱাৰি আজি কেঁকুৰা ধৰাৰ চান্স নাই। যিহেতু কালি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, মই মোবাইলটো মোৰ কেমটো লৈ অহা নাছিলোঁ, সেইকাৰণে আপোনালোকক মই দেখাব নাপালোঁ। আজি যিহেতু এইটো যোনটো আছে এইটো টোটেল এৰিয়া, এই এৰিয়াটোত আপোনাৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3টা মাহত পূৰা মাছ আহে। মাছ আমি ধৰি খাওঁ ইয়াৰ পৰা। প্ৰায় আমি 1 কিলো 1.5 কিলো এনেই উঠাই লওঁ। কাৱৈ মাছ, গৰৈ মাছ এইকেইটা উঠাই পিনে আমি ঘৰত লৈ যাওঁ। এইটো জেগা খুব ধুনীয়া, কিন্তু আপোনাৰ যেতিয়াই মানে শীতকাল আহি যায়, এইটো আপোনাৰ পূৰা পানীটো শুকাই যায়। এতিয়া পানীটো উঠিব ধৰিছে, মাছকেইটা উঠিব ধৰিছে। গতিকে আজি মাছ আহিছে, কিন্তু পানী বেছি হোৱাৰ কাৰণে মানুহকেইটা ইয়াত অহা নাই। কালিতো পূৰা পানী, মানুহকেইটা জাক হৈ আছিলে। আৰু সেই তাত আমি চেপাও পাতিছিলোঁ, চেপাত কেইটামান মাছো ধৰিছিলোঁ দেই। গতিকে ফ্ৰেণ্ড, ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে অলপমান শ্বৰ্টত কৰি দিওঁ। আজি আপোনালোকক সৰু এটা ক্লিপ শ্বেয়াৰ কৰিলোঁ। হোপফুলি আপোনালোকে এই ক্লিপটো ভাল পাইছে, আৰু যদি ভাল পাইছে তেনেহ'লে হিট দ্য লাইক বটন। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে যিসকল মানুহে এই লকডাউনত ঘৰত বহি আছে, তেওঁলোকে ক'তো ফুৰিব পোৱা নাই, তেওঁলোকে এই নেচাৰেল সৌন্দৰ্য যোনটো আছে এইটো উপভোগ কৰিব পায়। এয়াই মোৰ আজিৰ শেষ কথা। গতিকে মই প্ৰাঞ্জলকো ধন্যবাদ দিছোঁ, আৰু আপোনালোককো এই ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। জয় হিন্দ, নমস্কাৰ। बंदेया रे बंदेया, बंदेया रे बंदेया, राह पे चल बंदेया। बंदेया रे बंदेया, बंदेया रे बंदेया, राह पे चल बंदेया। रुक जा बंदेया, ये रात जरा सी है, बात समझ बंदेया, कुछ देर ही बाकी है। रख यकीन आँखों से बादल, आज हट जाएगा। चाँद तेरी आँखों में बंदेया, चल के